স্কুল যোৱা নাছিলোঁ বৰষুণ বতৰৰ কাৰণে সেইকাৰণে মায়ে আজি চাবৰ পৰা গৰম গৰম লুচি বনাব তিনিকণীয়া এতিয়া এইটো মায়ে বনাই আছে চাব পাৰে এইটো আমাৰ মা তাৰপিছত ইপিনে মায়ে বনাই আছে দিয়ক বনাই কিনে দেখাই আছোঁ আমার লাইটার তো দেয়াল এই আদা দিওঁ বৰষুণ বতৰত আদা দিয়া চাহ খালে ভাল লাগে আমার মায়ে বনাইছিলে এয়া চাহ বনালো উৎপাত ইয়াৰ থিয় হ'ব পৰা হ'ল এতিয়া উৎপাতে উৎপাত উৎপাতে উৎপাত বাবা বাবা শেষ হৈ যোৱাৰ পিছত জলফাইৰ আচাৰ ভণ্টিয়ে ধুনুৰ কাৰণে মিলাব পৰা নাছিলে মই সেই মছলাখিনি মিলাই দিছোঁ জ্বলা দিছোঁ মিক্স কৰাখিনি দেখাব নোৱাৰিলোঁ মোবাইলটো চাৰ্জত আছিলে ভণ্টিয়ে মটৰ চলাই আছে আমাৰ ঘৰত পিন্ধা ড্ৰেছ এইটো বাবু চুৰৰ ভিতৰত আছে এয়া আচাৰ চক আমাৰ আচাৰ এইখিনি কুচিয়া ৰাতিপুৱা ভণ্টিয়ে বনাইছে এইখিনি আমাৰ মাছ আধা বনাইছে এই ভাজা মাছ সৰু মাছৰ কি বনাব নাজানো ভণ্টিয়ে আজি বনাই আছে আমাৰ আজি ধুনুৱে মোক এৰা নাই এয়া পনীৰ ফ্ৰাই কৰিলে এয়া ভণ্টি বনাই আছে এয়া চিকেন বনাইছে আজি আমাৰ কি আজি ৰবিবাৰৰ স্পেচিয়েল খানা আজি আমাৰ ছানডে স্পেচিয়েল আমি যিহেতু ভণ্টিৰ ঘৰত আহিলে ছানডে আমি মাছ মাংস খাওঁ আমাৰ ঘৰত থাকিলে আমি নাখাওঁ আমি নিৰামিষভোজী হৈ যাওঁ এয়া বহাইছে আদা নহৰু বিলাহী কাজু আৰু মগজু পিছত এইখিনি কাজু আৰু মগজু এইখিনি মটৰ এইখিনি পিঁয়াজ আৰু এইখিনি হ'ল মটৰ আৰু এইখিনি হ'ল পনীৰ এয়া ইহঁতে ভাত খাই আছে এয়া মাংস পনীৰ মাছ ভাজি কুচিয়াৰ মাংস সৰু মাছটো অনা নাই আনো এচুনু বেটা খাই আছে আমাৰ বাবা আমাৰ ধুনু বেটা আমাৰ ভণ্টি ভাত খাই আছে ধুনুৱে চাই আছে আমাৰ খোৱা এয়া মোৰ আমি ভাত খাই লওঁ দিয়ক আজি আমাক ভণ্টিয়ে যোৱাৰ আগে আগে চাওমিন পাৰ্টি দিছে ইহঁতে দুটা আৰু বহি গৈছে লাগি গৈছে আমি আৰু খাব ৰখি আছোঁ আমাৰ ধুনু বেটাই একেবাৰে ফণিকে খাইছে ই আৰু কি খাব তেৰা মেৰা হৈয়ে গ'ল ইহঁতৰ দুটা আমাক নিদিয়ে নেকি খাব আমাক নেদক এয়া মোৰ চাওমিন ইহঁতে পূৰা ডিব্বা এটি ধৰিছে এইকেইটা ডিব্বা প্ৰমাণ হুবহু প্ৰমাণ